নমস্কাৰ, অংকিতাৰ পাকঘৰলৈ স্বাগতম জনাইছোঁ সকলোকে। আজি বনাবলৈ লৈছোঁ আমৰ জেলি। এই জেলিটো মই কেঁচা আমৰ সৈতে বনাইছোঁ আৰু যিহেতুকে এতিয়া আমৰ ছিজন, তাৰ বাবে মই একেবাৰে সহজতে হোৱা জেলিটো বনাই দেখুৱাম। তাৰ বাবে মই লৈছোঁ 5টা মিডিয়াম চাইজৰ আম, কেঁচা আম লৈছোঁ আৰু এইকেইটা মই ধুনীয়াকৈ ধুই বাকলিটো গুচাই লৈছোঁ আৰু এতিয়া মই সৰু সৰুকৈ কাটি ব্লেণ্ডাৰটোত দি ব্লেণ্ড কৰি ল'ম। যিমান পাৰি সিমানেই সৰুকৈ কাটিবলৈ চেষ্টা কৰিছোঁ। ফাইন পেষ্ট কৰিব লাগিব। ঠিক এনেদৰে মই গোটেইকেইটা আম কাটি ল'লোঁ আৰু এতিয়া মই আধা আম পেষ্ট বনাই ল'লোঁ। একেবাৰতে গোটেইখিনি মই দিয়া নাই, তেনেকৈ দিলে অকণমান দিগদাৰ হয়। এয়া আধা আৰু বাকী থকাখিনিও মই এনেদৰে পেষ্ট বনাই ল'লোঁ। আৰু এতিয়া এটা চচপেনত মই এই পেষ্টখিনি মিডিয়াম ফ্লেমত মই লৰাই থাকিম। এয়া মই এতিয়া লৰাই আছোঁ। মিডিয়াম ফ্লেমত দিছোঁ, হাই ফ্লেমত দিব নালাগে, নহ'লে তলত লাগি যোৱাৰ সম্ভাৱনা থাকিব। আৰু মই ইয়াতে 2 কাপ পানী দিছোঁ। আৰু এনেদৰেই কণ্টিনিউৱাছলি মই লৰাই থাকিম। হাই ফ্লেমত দিব নালাগে, নহ'লে ইয়াৰ পৰা যিটো ছিটিকনি আহে গাত পৰিলে খুব জ্বলে। আৰু এনেদৰে মই 15 মিনিট সময়ৰ বাবে এইখিনি এনেকৈ লৰাই ল'ম আৰু যেতিয়া অকণমান পানীটো শুহ যাব তেতিয়া মই ইয়াত চেনি এড কৰিম। এয়া এইখিনি উতলি গৈছে আমাৰ আমৰ পেষ্টখিনি। আৰু এনেদৰে বনাই ঘৰতে খাব পাৰি খুব সুন্দৰভাৱে। বজাৰৰ জেলিৰ দৰে একেই হয়। আৰু ইয়াতে মই এতিয়া নেমু ৰস দিছোঁ। মই 1 চিটা দিছোঁ, বেছি দিব নালাগে। যিহেতুকে আমটো কেঁচা, তাত টেঙা থাকিবই আৰু মইতো মিঠা জেলি বনাইছোঁ, মিঠা আৰু অলপ জ্বলা বনাইছোঁ। আৰু এতিয়া মই চেনি দিছোঁ, চেনি 1.5 কাপ। নিজৰ সোৱাদ অনুসৰি দিব পাৰে চেনি, কম বেছি পৰিমাণে। এইখিনি ভালদৰে মই মেল্ট হোৱালৈ লৰাই থাকিম। আম এতিয়া যিহেতুকে সকলোৰে ঘৰত উপলব্ধ হৈ থাকেই, তাৰ বাবে একেবাৰে ইজি হয় এই ৰেচিপিটো। আৰু ঘৰতে এনেদৰে বনাই খাব পাৰে, খুব সুস্বাদু হয়, খাই বিৰাটেই ভাল পাব। আৰু এনেদৰে 1 মাহ বা 2 মাহ পৰ্যন্ত এনেদৰে জেলিখিনি ৰাখি থ'ব পাৰে ফ্ৰিজতে। আৰু এতিয়া চেনিখিনি মেল্ট হৈ গৈছে। আৰু এতিয়া মই ইয়াতে ৰেড চিলি পাউডাৰ অকণমান দিছোঁ। মই যিহেতুকে অকণমান স্পাইচি কৰিম বুলি ভাবিছোঁ। আৰু কালাৰটো খুব ধুনীয়া এটা হ'ব, অৰেঞ্জ কালাৰ।
এয়া খুব ধুনীয়াকৈ উতলি আহিছে। আমাৰ জেলিখিনি প্ৰায় হ'বই। পকা আম দিও আপোনালোকে বনাব পাৰিব। ঠিক একেই প্ৰচেছ আৰু খুব সোনকালে হ'ব পকা আমটো। এইখিনি যিহেতুকে কেঁচা আছিলে তাৰ বাবে টেঙাটো অকণমান বেছি। আৰু এতিয়া এইখিনি মই অকণমান ঠাণ্ডা পানীত উলিয়াই পেলাই চাম হৈছেনে নাই। যদি এনেদৰে আঙুলিটো দিওঁতে ওচৰলৈ গুচি গৈছে তেনেহ'লে আমাৰ জেলিখিনি হৈ গৈছে। অকণমান গোটা বান্ধাৰ লগে লগে গম পাই যাম। আৰু এনেদৰে আমাৰ জেলিখিনি এতিয়া ৰেডি হৈ গ'ল। আৰু 2-3 ঘণ্টাৰ পাছতেই আমাৰ এয়া জেলিখিনি ছেট হৈ গৈছে। মই ভালদৰে এনেদৰে এপাক দেখাই দিছোঁ আৰু এখন চামুচেৰে মই এতিয়া জেলিখিনি উঠাই আপোনালোকক দেখাই দিম কেনেদৰে হৈছে। এয়া চাওকচোন, খুব ধুনীয়াকৈ চামুচখনেৰে কাটোতে উঠি আহিছে। আমাৰ জেলিখিনি হৈ গ'ল আৰু যিকোনো ৰুটি হওক, লুচি হওক বা ব্ৰেডৰ লগতে হওক আপোনালোকে খাব পাৰিব। আশা কৰোঁ আপোনালোকে ভাল পালে মোৰ ৰেচিপিটো চাই। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব।